এইবিলাক লৈ আছোঁ আৰু আমাৰ জলকীয়া শেষ হৈ গ'ল। হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ছেকেণ্ড চেনেল চিম্পি এণ্টাৰটেইনমেণ্ট। আৰু এতিয়া গা ধুই আহিছোঁ। আজি বতৰটো অলপমান ভালেই লাগিছে বাৰু, সেইকাৰণে ভাবিছোঁ চিল্লাৰ পাৰ্টিৰ লগত অলপমান বগৰী চগৰী খাব যাওঁ। চিল্লাৰ পাৰ্টি নহয় যেনিবা, ইমানো সৰু নহয়, গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক, স্কিপ নকৰিব কিন্তু দেই। আজি আমি গৈ আছোঁ বগৰী খাবৰ কাৰণে। পথাৰৰ মাজে মাজে পানী নিমখ এইবিলাক লৈ আছোঁ আৰু আমাৰ জলকীয়া শেষ হৈ গ'লে কাৰণে জলকীয়া বেলেগৰ ঘৰত আনিব যাব দিছোঁ। আগে আগে গৈ আছে কাকলি, একদম পাহাৰৰ বুলি ক'ব পাৰি আৰু পাহাৰৰ মাজে মাজে পথাৰৰ মাজে মাজে। বগৰী গছডালত বগৰী আছে না? অঁ আছে দে, কেইটামান আছে বাৰু। খাবলৈ পাম আজি বগৰী। আমাৰ বহুত দিনৰ পৰা প্লেন বনাই আছোঁ বগৰী খাম কিন্তু আমি ইমান বিজি যে খাবই পোৱা নাছিলোঁ। এতিয়া খাব পাৰিম দে। এয়া ধুনীয়া ধুনীয়া বগৰী আৰু ঘৰৰ পৰা লৈ আহিছোঁ, একদম ধুনীয়া লৈ আহিছোঁ। ঘৰৰে ধুনীয়া কলপাতত ধুনীয়া কৰি খাম, কিন্তু জলকীয়া নাই, সেইকাৰণে কাকলি ঘৰৰ পৰা বনীয়াকৈ আনিব গৈছে। এতিয়া খুন্দনাত খুন্দি খাম। আৰু এইফালে আমাৰ বগৰী খুন্দা হৈ গ'ল আৰু এইকেইটা একদম খাব নোপোৱা নিচিনাকৈ বহি আছে একদম। আৰু এটা জইন হৈ গ'ল, এইটো মিষ্টাৰ ডেকা। আজি আমাৰ মাজত আছে এজন মানে বহুত বিশেষ গণ্যমান্য ব্যক্তি, অমৃত দা। অমৃতা কেনে লাগিছে আজি খাই? বহুত প্ৰথম আকৌ হয়, 4 বছৰৰ মূৰত আমি আকৌ গেট টুগেডাৰ একলগ হৈছোঁ। আৰু খাই কেনেকুৱা লাগিছে? খাই মজা। বহুত দিনৰ মূৰত লগ পালোঁ, ভাল লাগিল। বহুত দূৰৰ পৰা আহিছে আপুনি। মিষ্টাৰ ডেকা, অভিজ্ঞতা টেঙা খাই 4 বছৰৰ মূৰত খালে। আৰু লকডাউনৰ কাৰণে অলপ বাহিৰত ফচি গ'লোঁ মানে। অঁ, ভাৰতৰ বাহিৰত থাকিব লগা হ'ল। এতিয়া অসমৰ ভিতৰত যেনে তেনে সোমাই আৰু মানে সেইকাৰণে গেপ পৰি গ'ল। দিয়ক ভালে লাগিছে, দিয়ক খাওক খাওক। এইপিনে আছে আমাৰ ফুটুৰি। ফুটুৰি কেনেকুৱা লাগিছে? মজা লাগিছে। এই টিকলি মজা লাগিছে। কাকলি মজা দে। গতিকে আমি আৰম্ভ কৰি দিয়া যাওক আৰু। খালোঁ, বহুত বেছি জ্বলা লাগি গ'ল। জ্বলা লগাৰ কাৰণে ব্লগটো মানে শেষ কৰিব থাকিয়ে গ'ল আৰু মোৰ এইবিলাক পাৰ্টনাৰবিলাক গুচি গ'ল আৰু মই আহি পালোঁ ঘৰত। এতিয়া টোপনি ধৰিছোঁ, অলপমান ৰেষ্ট লৈ লওঁ। গতিকে আপোনালোকক আশা কৰোঁ ব্লগটো চাই ভাল লাগিল। গতিকে আজিলৈ ইমানেই। জয় আই অসম, বাই বাই।